গুড মৰ্ণিং গাইজ। আজি হ'ল গৰু বিহু। গৰু মাহ হালধি সানি আৰু আমি গৰু গা ধুৱাব ওলাইছোঁ। যদি ভিডিঅ'টো কোনোবাই নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ ফালে কেনেকৈ হয়। আৰু ফাইনেলি আমি ওলাইছোঁ। মই শুই উঠিছোঁ, শুই উঠি যাম আৰু এতিয়া গৰু গা ধুৱাবলৈ। আৰু ঠিক মাহ হালধি সানি লোৱা হৈছে গৰুক, আৰু এয়া আমি গৰুলৈ ওলাইছোঁ। সকলো ৰাইজ ৰখি আছে গৰু গা ধুৱাবলৈ। গৰু আৰু আহি পোৱা নাই, সেই গতিকেলৈ গৰুবিলাক আহিছে। আমি ধুৱাম আৰু সকলো গৰু ৰখাই লোৱা হৈছে। সেই কাষৰ পুখুৰীৰ লগতে ধুৱাম আৰু যিহেতু এবাৰ পানী এডোখৰত নহয়, এডোখৰতে আনিব, এডোখৰত পানী হয়, এবাৰ ইমান নাই। আৰু ৰাস্তা চাৰিওফালে মানুহ চাই আছে সকলোৱে। আমি তলত আছোঁ। গৰুখন ভয় কৰিছে আৰু কি হৈছে কি নাই হোৱা, সেই গতিকেলৈ আৰু আমি যাম আৰু গৰু গা ধুৱাবলৈ। সকলো গৰু খাৰা হৈ ৰখি আছে। আৰু যদি ভিডিঅ'টো নতুনকৈ কোনোবাই চাই আছে, মোৰ চেনেলটোত ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক কৰিব। তাৰে গৰুখন খোচাখুচি কৰি আছে আৰু গৰুক শুকাই থোৱা হৈছে। সকলো কিছুমান মানুহ আহিব লাগিব, তাৰপিছত লগ লাগি ধোৱা হয় আমাৰ গৰুবোৰ। কাৰণ এনেকৈ আৰু লগ লাগি ধোৱাম আনন্দ ফূৰ্তিৰে। আৰু সকলো দিন কুশলে যাওক, শান্তিৰে যাওক তাৰে কামনা কৰিলোঁ। ওচৰত সকলো ভালে থাকক, সুস্থ থাকক আৰু আগলৈ তেনেকৈ নিয়মবিলাক কৰি যাব লাগে, তাৰে কামনা কৰিছোঁ। আৰু বাকী তেনেকৈ আমি এতিয়া ধুৱাবলৈ হৈছে আৰু গৰুবোৰ সকলোৱে আনিছে। খেলি লাহে লাহে খেলি নিয়া হ'ব আৰু পুখুৰী নহ'লে তথাপিও গৰু সকলো আছে। সকলো চাক লৈ লৈ আছে হাতত। তেনেকৈ আৰু বাকী দিম আৰু এতিয়া গৰু গা ধুৱাবলৈ। কাৰণ তেনেকৈ মই মোৰ ভিডিঅ' বনোৱাৰ ইমান অভ্যাস নাই, তথাপিও চেষ্টা কৰিছোঁ আপোনালোকে মনত চেনি দিলে আৰু আগুৱাই যাব পাৰিম নিশ্চয়। সকলো এতিয়া গৰুবিলাক আমনি কৰিছে, খেদা হৈছে আগতে পুখুৰী দেখালে আগলৈ নি আছোঁ আৰু গৰুখিনি খেদি গৰু গাটো ধুৱাব লাগিব। সেই পুখুৰী সকলোৱে খেদি নিয়া হৈছে, সকলোৱে খেদি নিছে। ময়ো চোৱাৰ লগতে হাতত চালনি লৈ থাকিবলগীয়া হৈছে। ফোন কেমেৰা নকৰিলোঁ, বেক কেমেৰা কৰিলোঁ। আৰু তেনেকৈ ক'লোঁ চবেই চাই আছে আলিৰ পৰা। আপোনালোকে দেখিছে আলিৰ পৰা চাই থকা সকলোকে। বাকী গৰুখন খোচাখুচি কৰি আছে। বাকী কেমেৰাটো কেনেকৈ পাইছে জনাবচোন, ভিডিঅ' কেনেকুৱা হৈছে। আৰু এনেদৰে আমাৰ গাঁৱত ৰীতি নীতিৰে পালন কৰা হয়। আপোনালোকৰ ফালে কেনেকৈ কৰা হয় জনাব। আৰু সেই গতিকেলৈ মই বেকগ্ৰাউণ্ডটো চাউণ্ড এটা লগাই দিম গৰু বিহু গতিকে যেনেকৈ। বাকী এনেকৈ আৰু সেয়া পথাৰখন চাওক কিমান ধুনীয়া লাগিছে। সেইবিলাক পানী আছে ধোৱা হ'ব গৰু। ইয়াত ধোৱা হ'ব গৰু। আমি নামি যাম আৰু বালিপাৰ দেখাইছোঁ। মানুহ আহিছে আমাৰ ৰাস্তাটো এইটোতে ধোৱা হ'ব গৰুবোৰ। এইটো দৱাই জেগা, এইখিনি গৰু দাদা। আৰু তাৰপিছত এইটো মোৰ চাহ আনিছোঁ মাৰিব গৰুক। মাখিলতি দীঘলতি আছে আৰু তেনেকৈ ভইচ কভাৰ কৰি দিছোঁ আৰু ভইচটো। তাৰপাছত তেনেকৈ গৰুখন খোচাখুচি কৰিছোঁ। তাৰপাছত তেনেকৈ ভিডিঅ'টো চাই যাওক কেনেকৈ কি কৰা হয় দেখাই যাম। এতিয়া গৰুবিলাক আমনি কৰিছে, খেদা হৈছে মাখিলতি আৰু দীঘলতি লৈ। তাৰপাছত এয়া মোৰ চাকখিনি
কৈছোঁ আপোনালোকক চাওক বুলি, কাৰণ কেমেৰাটো হেৰি কৰি দিবলগীয়া হৈছে, মানে চাকটো ল'বলগীয়া হ'ল, সেই গতিকেলৈ মই গৈ আছোঁ আগলৈ। গৰুবিলাক খেদি লৈ গৈছে পুখুৰীটোলৈ, তাতে ধোৱা হ'ব, নমোৱা হৈছে আৰু পূৰা পানী মৰা হৈছে। এয়া দেখিছে, গৰু ভালকৈ তিতিব নাপায়, গৰু দৌৰে, কাৰণ তেনেকৈ চাক মৰা হ'বগৈ। আৰু এয়া গৰু পানী মৰা হৈছে, মানুহে গাতে পানী মাৰিছে। আৰু কেনেকুৱা আপোনালোকে সেইফালে জনাব। এইটো তেনেকৈ আৰু চাক মাৰিবলৈ মই দৌৰিছোঁ, গৰু দৌৰিছে কেইখন, মই দৌৰিবলগীয়া হৈছে। আৰু চাক হেৰিখন এইবিলাক দৌৰিছে, সকলো গৰু চব দৌৰিলে। আৰু গধূলি সন্ধিয়া হ'ল, মই এতিয়া গৰুক পিঠা খুৱাইছে, আৰু গৰুক জাক চাক দিয়া হ'ব, সেইবিলাক দেখাম। আৰু বাকী মই ভিতৰৰ পৰা ওলাই আহিছোঁ, বাকী অলপ টাইম মই দেখাব নোৱাৰিলে। এয়া চাকি তাকি দি পিঠা চিঠা খালে গৰুৱে, আৰু এয়া সকলো হেৰি কৰা হৈছে। গৰু আমাৰ গোহালি আন্ধা উঠিছে, লাইটটো নাই, যিহেতু কেমেৰা লাইট জ্বলাবলগীয়া হৈছে। মা আৰু